নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল চাই বহুত বহুত ধন্যবাদ। যোৱাকালি ফুৰিব আহিলোঁ তেজপুৰ, মোৰ পেহী ঘৰত। এয়া মোৰ লগত আছে মোৰ ৱাইফ। হাই দিদিয়া। আমি অলপ ফুৰিবলৈ আহিছোঁ আজি। বহুত আগতে আহিছোঁ তেজপুৰ, আজি তাইক ফুৰাব লৈ আহিলোঁ। এতিয়া ফাৰ্ষ্ট টাইম আমি আহিছোঁ জাহাজ ঘাট। তো জাহাজ ঘাটটো আপোনালোকক ভালকৈ দেখুৱাইছোঁ। গোটেই ব্ৰহ্মপুত্ৰখন ধুনীয়াকৈ ইয়াৰ পৰা দেখা পায়। তো জাহাজ ঘাটো দেখাই আছোঁ আপোনালোকক। এখনে হ'ল জাহাজ ঘাট, আৰু ইয়াতেই দুৰ্গা পূজাত দেৱী বিসৰ্জন দিয়া হয়। বহুত মানুহ হয় দুৰ্গা পূজাত, মই আগতে আহিছোঁ। আৰু ইখনে হ'ল মহাবাহু ব্ৰহ্মপুত্ৰ। ওচৰত তো জাহাজ ঘাটটো দেখুৱালোঁ আপোনালোকক। এতিয়া যাম অগ্নিগড়, নে কি কোৱা? অগ্নিগড় যাম। তো অগ্নিগড় দেখুৱাম আপোনালোকক। তো বলক। ফাইনেলি অগ্নিগড় পাই গ'লোহি, আৰু এইখনে অগ্নিগড়ৰ গেট হয়। ফাৰ্ষ্ট টাইম আমি টিকট লৈ ল'ব লাগিব, তাৰপিছতে যোৱা হ'ব। কিমানকৈ এজনৰ? দুটা দিয়কচোন। দুটা। চ' ইয়াত টিকট লৈ ল'লোঁ। চ' ইয়াত টিকট লৈ ল'লোঁ। এতিয়া ভিতৰলৈ সোমাম, নে কি কোৱা? কেনেকুৱা লাগিছে তোমাৰ আহি পেলাই? মজা ন? ত' ব'লা ভিতৰলৈ যাওঁ। ত' ভিডিঅ'টো চাই থাকক আমাৰ। বন্ধু বান্ধৱীসকল, মই আছোঁ বৰ্তমান অগ্নিগড়ত। আৰু অগ্নি মানে হ'ল জুই, আৰু গড় মানে হ'ল দেৱাল। বান ৰজাই তেওঁৰ জীয়ৰী উষাক ইয়াতেই বন্দী কৰি ৰাখিছিল। আৰু কিয় বন্দী কৰি ৰাখিছিল, এই ভিডিঅ'টোৰ জৰিয়তে মই সকলোবোৰ দেখুৱাম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। পিছে আমাৰ এইজনী মোৰ ওপৰত কিবা এটা খং উঠিল। তাত ফেষ্টি পাতি ৰখি আছে, বুজিছেনে? কি যে হ'ব। তো ইয়াতে বেঙামিকৈ ৰখি আছে, চাওক। সেয়া এইজনী। কি হ'ল তোমাৰ? কি হ'ল? ফটোটো ভালকৈ ভিডিঅ' এটা ল'ব দিছোঁ, ল'ব পৰা নাই। আহা এতিয়া চাওক, মোৰ ওপৰত খং তাই। আৰু এয়া মোৰ আগফালে আছে উষা আৰু চিত্ৰলেখা। চিত্ৰলেখা আছিল উষাৰ বান্ধৱী, আৰু তাই বহুত ছবি আঁকাত পাকৈত আছিল, আৰু লগতে মায়াৰ যাদু জানিছিল। আৰু এদিন ৰাতি উষাই সপোনত এজন ৰাজকুমাৰ সপোনত দেখিছিল, আৰু সেই সপোনৰ ৰাজকুমাৰজনৰ কথা চিত্ৰলেখাক ক'লে। আৰু চিত্ৰলেখাই যিহেতু ছবি আঁকাত পাকৈত আছিল, আৰু চিত্ৰলেখাই সেই ৰাজকুমাৰজনৰ ছবি আঁকি উলিয়ালে। আৰু ছবি আঁকি সম্পূৰ্ণ হোৱাৰ পিছত গম পালে সেইজন আৰু কোনো নহয়, শ্ৰীকৃষ্ণ নাতিনীয়েক অনিৰুদ্ধ।
আৰু উষাই অনিৰুদ্ধৰ ফটো দেখি ব্যাকুল হ'ল আৰু তেওঁৰ লগত বিয়া হ'বলৈ বহুত হেঁপাহ জাগিল আৰু সেই কথা চিত্ৰলেখাক কৈছিল। আৰু চিত্ৰলেখাই এদিন, যিহেতু চিত্ৰলেখাই মায়াৰ যাদু জানে, আৰু চিত্ৰলেখাই শুই থকাৰ অৱস্থাতে শ্ৰীকৃষ্ণৰ নাতিনীয়েকক উষাৰ ওচৰলৈ এইদৰে লৈ আহে। আৰু তাৰ পাছত চিত্ৰলেখাই উষা আৰু অনিৰুদ্ধৰ মাজত এইদৰে বিয়া পাতি দিলে। আৰু এই কথা গম পাই উষাৰ দেউতাক বানৰজাই অনিৰুদ্ধক এইদৰে বান মাৰি ৰাখিছিল আৰু চাৰিওফালে জুই লগাই ৰাখিছিল, যাতে অনিৰুদ্ধই উষাক ইয়াৰ পৰা লৈ যাবলৈ নোৱাৰে। আৰু এই কথা শ্ৰীকৃষ্ণই গম পাই শ্ৰীকৃষ্ণই বানৰজাৰ ওচৰত আহিল অনিৰুদ্ধক মোকলাই লৈ যাবলৈ, কিন্তু বানৰজা কোনোমতে মান্তি হোৱা নাছিল। আৰু মান্তি হোৱা নাছিল কাৰণে শ্ৰীকৃষ্ণ আৰু বানৰজাৰ মাজত এখন ডাঙৰ যুদ্ধ হৈছিল। আৰু সেই যুদ্ধত বানৰজাই শ্ৰীকৃষ্ণৰ ওচৰত পৰাজিত হ'ল আৰু বানৰজাই তেখেতৰ গুৰু মহাদেৱৰ ওচৰত গ'ল আৰু মহাদেৱৰ ওচৰত সহায় বিচাৰিলে। আৰু সেই কথা শুনি মহাদেৱে তেখেতৰ ভক্তক সহায় কৰিবলৈ গৈ শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰিলে। শ্ৰীকৃষ্ণ আৰু মহাদেৱৰ ওচৰত যুদ্ধ হ'ল আৰু যিহেতু শ্ৰীকৃষ্ণ আৰু মহাদেৱ দুয়োজনে সমানেই যিহেতু বীৰ আছিলে, গতিকে তেওঁলোক দুজনৰ যুদ্ধত গোটেই পৃথিৱী কঁপি গৈছিলে। আৰু এই যুদ্ধ কেতিয়াও অন্ত পৰা নাছিলে, যিহেতু তেওঁলোক দুজন সমানেই বীৰ আছিল, সেইবাবে এই যুদ্ধ কেতিয়াও অন্ত পৰা নাছিলে। গতিকে এই যুদ্ধ সমাপ্ত কৰিবলৈ কাৰণে ব্ৰহ্মা আহিলে আৰু ব্ৰহ্মাই আহি তেওঁলোকৰ মাজত আলোচনা বিলোচনা কৰি তেওঁলোকৰ যুদ্ধ সমাপ্ত কৰিলে। আৰু আলোচনাৰ মৰ্মে শ্ৰীকৃষ্ণৰ নাতিনীয়েক অনিৰুদ্ধ আৰু উষাৰ লগত বিয়া পাতি দিলে। এয়াই আছিলে উষা আৰু অনিৰুদ্ধৰ কাহিনী। আৰু এই ঠাইডোখৰৰ নাম হ'ল তেতিয়াৰ পৰা অগ্নিগড়। আৰু এইয়া চাওক, অগ্নিগড়ৰ কাষতে লাগি আছে এইখন মহাবাহু ব্ৰহ্মপুত্ৰ। ইয়াৰ পৰা ব্ৰহ্মপুত্ৰখন বহুত ধুনীয়াকৈ দেখা পোৱা যায়। এইখন চাওক, মহাবাহু ব্ৰহ্মপুত্ৰ। আৰু এই ব্ৰহ্মপুত্ৰতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইপাৰৰ পৰা সিপাৰলৈ সাঁতুৰি পাৰ হৈ গৈছিল। এইখনে হ'ল মহাবাহু ব্ৰহ্মপুত্ৰ।